মোৰ কোনো দৰমহা প্ৰাপ্ত নহয়, মোক দৰমহা দিয়া নাই, দৰমহা নিদিয়াকৈ মই ইয়াতে কাম বুলি কৰি আছোঁ। ৱেলকাম টু মাই ইউটিউব চেনেল কন ব্লগছ। তো যে অন্য ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু গম পাইছে বহুত দিন ভিডিঅ' দিব পৰা নাই, আৰু ব্যস্ততাৰ মাজত বহুত সময় উলিয়াই আজি যাব ওলাইছোঁ গোৱালপাৰা। আৰু আপোনালোকে থাম্বনেইল চাই গম পাইছে ক'ত যাম কি কৰিম, তো গোটেইখিনি গম পাইছে। তো আমি আজি গৈ আছোঁ সূৰ্য পাহাৰ, আৰু এই লগৰবোৰে আহি আছে। তো চাই থাকক ভিডিঅ'টো শেষলৈকে, তো বলক মোৰ লগত। আৰু এই হেমলেট আছে ৰ'ব, হেমলেট আৰু মোৰ লগত আৰু এজন যাব। তো আজিকালিতো নিয়ম কৰি দিছে যে সেইকাৰণে নিজৰ চেফটিৰ কাৰণে হেমলেটটো বহুত প্ৰয়োজনীয়। দীপাংকৰ যাব আৰু বাবলু যাব, আৰু এটা আহি আছে ৰ'ব, সি আৰু হেমলেটে নাপাই আছে, দুইবাৰ সাজা কৰলাকে ঘৰৰ পৰা। তো চাই থাকক ভিডিঅ'টো। তো ইয়াত কিবা এটা খাই লওঁ আৰু বাকী আছে ৰেষ্টুৰেণ্ট। তো আমি ইয়াত খাই লৈ আমি ইয়াত পুনৰ যাত্ৰা আৰম্ভ কৰিম। তো আছে দীপাংকৰ, একেবাৰে খা চাহ হৈ গ'ল। আৰু এই দেখা হৈছে তো কি খালি তাতে? পৰঠা খালোঁ আৰু চাহ খালোঁ। পৰঠা আৰু চাহ খালা? কাজৰ কি খাইছা? পৰঠা আৰু চাহ। চব পৰঠা চাই খাইছে। কি কি খালি তাতে? তাতে কি কি আমি টেম্পুলবিলাক চাম। আমি টেম্পুল আমি সূৰ্য পাহাৰ চাম, আৰু তাত বহুত এক্সপ্ল'ৰ কৰি কি ক'ম আৰু বহুত ঠাই আছে তাত এক্সপ্ল'ৰ কৰিব লগা। তো আমি আজি যাই আছোঁ সূৰ্য পাহাৰ, আৰু সূৰ্য পাহাৰ আমি গোটেইখিনি দেখুৱাম। আৰু গোটেইবিলাক দেখা হোৱাৰ পিছত আৰু যদি সময় হয় তেতিয়া বেলেগো দেখুৱাম দিয়ক। আৰু আহোঁ ক'ত গ'লে আগত গ'ল নেকি না পিছতে? অঁ নাই দেখোন, আগত গৈছে দিয়ক। চাই থাকক। যদি আপুনি অহা নাই এইবাৰ আহক সূৰ্য পাহাৰ, আৰু লগতে বহুতো ঠাইবোৰ চাই যাওক। এই আগতে এই নৰনাৰায়ণী সেতু ব্ৰিজ চাওক আগত। আৰু এই ছেকেণ্ড টাইমৰ বাবে আহিছোঁ ইয়াত ব্ৰহ্মপুত্ৰৰ ওপৰত এই নৰনাৰায়ণী সেতু ব্ৰিজত। তো চাই লওক ইয়াৰ পৰা। আৰু যদি শুনা নাই দেখা নাই অহা নাই তো আহক। শুনা আৰু শুনা পাইছে আৰু বহুত, দেখা যদি পা নাই আহক। সেয়ে দিয়ক, আহি দিয়ক, চাই থাকক। আৰু এই দলংখন 1998 চনত অটল বিহাৰী বাজপেয়ী উদ্বোধন কৰিছিল। আৰু এই দলংখন 2 কিলোমিটাৰতকৈ বেছি দীঘল আছে। আৰু এই তলেৰে ৰেল যায়, আৰু ওপৰে এই আমি যাই আছোঁ, এই দেখছি আপোনালোকে। আৰু আমি আহি পালোঁ এই গোৱালপাৰাৰ এই সূৰ্য পাহাৰৰ এই প্ৰথমখন গেট। এই আগত গৈ আছে ইহঁত, চাওকচোন। ৱেলকাম টু গোৱালপাৰা। এই আহি পালোঁ আমি সূৰ্য পাহাৰ পঢ়া স্থান। এই দেখিছে মোৰ পিছপিনে, আৰু ইয়াৰ পৰা এটা 360 ভিউ আপোনালোকে চাই লওক। কিমান এটা সুন্দৰ পৰিৱেশ, আৰু ইয়াত আহি সঁচাকৈ বহুত বেছি ভাল লাগিছে। আৰু এবাৰ আহিছিলোঁ ইয়াত সূৰ্য পাহাৰ মেলাত আহিছিলোঁ, তো বহুত বেছি ভাল লাগিছে। আৰু বহুত মানুহ হয় ইয়াত, বহুত ভক্তৰ ভিৰ পৰিলক্ষিত দেখা যায়। তো ইয়াত এখন সুন্দৰ এখন ইয়াত চাহ দোকান আছে। তো ইয়াত আহি ইয়াত খাই লৈ ল'ব পাৰিব আপোনালোকে যদি ইয়াত আহে। তো আহক আপোনালোকে যদি অহা নাই সূৰ্য পাহাৰ, তো এতিয়ালৈকে যদি অহা নাই ইয়াত আহক। তো বহুত এটা সুন্দৰ ঠাই হয়। জেকেটটো হ'ল গ'লো ৰ'ব। এই দেখিছে না কেনে গৰম একেবাৰে ৰ'দ চ'দ দিছে। আৰু মোৰ লগত আছে চুনু আছে, দীপাংকৰ আছে। তো আহি কেনে লাগছে? মজা। এই বান্দাৰবিলাক চাওকচোন, একেবাৰে বহি আছে, চাওক। আমি কিবা এটা ইয়াত চাহ পানী খাই ল'লোঁ। এই চাহ দোকানখনত দেখিছে, আপোনালোকক দেখুৱাইছোঁ। তো এতিয়া চাওকচোন বান্দাৰবোৰ, আপোনালোক বেক কেমেৰা দি দেখুৱাই আছোঁ আপোনালোকক। এই বান্দাৰবোৰ চব খোৱাত ব্যস্ত হৈ পৰিছে, চাওক। এই দেখিছে না একদম বান্দাৰ। আৰু আমি আহিছোঁ এই চিৰিদি, এই চাওক দেখিছে কিমান এটা সুন্দৰ পৰিৱেশ। আৰু আমি এই চিৰিদি ওপৰলৈ যাই আছোঁ এতিয়া। আৰু মোৰ আছে ৰত্নী আছে, দেখিছে বান্দৰবোৰ দেখিছে নে? একদম বহুত বেছি ভাল লাগে এনেকৈ। আৰু চিপছ টিপছ দিলে একেবাৰে আৰু কি ক'ব, আৰু একদম থাপ মাৰি একেবাৰে লৈ যায়। তো মোৰ লগৰ এই ৰুবুল দাৰ তাৰে লৈ গৈছে। আৰু তাৰ এইফালে আছে মন্দিৰ। তো বোলকচোন, আৰু ইয়াৰ পৰা এটা ওপৰৰ পৰা চাওকচোন কিমান সুন্দৰ দেখিছে। এতিয়া চাওক, ওপৰৰ পৰা উঠি আহিলোঁ চিৰি বগাই। আৰু ইয়াৰ এটা এই চাওক কিমান এটা সুন্দৰ ইয়াত হনুমান মন্দিৰ। চাই লওক, আমি ভিতৰলৈ গৈ আছোঁ। আৰু
আমি এই হনুমান মন্দিৰত সেৱা জনালোঁ। এই সূৰ্য পাহাৰৰ অলপ বৈশিষ্ট্য মানে জানিব বিচাৰিছিলোঁ, আমাৰ শুভাকাংক্ষীসকলক জনাই দিয়ক। সূৰ্য পাহাৰ হয়। পাহাৰ মহাপুৰুষস্থানৰ আৰু ইয়াতে আপোনাৰ বহুত পুৰণিকলীয়া আৰু অনুষ্ঠান, গতিকে ইয়াতে এটা কম 1 লাখ শিৱলিংগ আছে। 1 লাখ 1 লাখ এটা কম 1 লাখ এটা আৰু বহু ধৰণৰ ইয়াত মন্দিৰ আছে। হনুমান মন্দিৰ, শিৱ মন্দিৰ, সূৰ্য মন্দিৰ, লগতে সত্যনাৰায়ণ মন্দিৰ, এইবিলাক বহুত মন্দিৰ আছে। আৰু এই অনুষ্ঠানখনত, এই পীঠস্থানখনত অসমৰ বিভিন্ন ঠাইৰ পৰা ইয়াতে যাত্ৰী আহি আছে। সূৰ্য পাহাৰ হনুমান মন্দিৰত মোৰ 18 বছৰ হ'ল ইয়াতে পূজাৰী কাম কৰাৰ। মোৰ কোনো দৰমহা প্ৰাপ্ত নহয়, মোক দৰমহা দিয়া নাই। দৰমহা নিদিয়াকৈ মই ইয়াতে কাম বোলে কৰি আছোঁ। গতিকে আমি ভাবোঁ যে দৰমহা অলপমান পালে আমাৰ ভাল হয়। গতিকে আমাৰো মানে কিছুমান ঘৰৰ সমস্যা আছে, সেইকাৰণে মই ভাবোঁ যে দৰমহা অলপ কিছু আমাক আগবঢ়ালে আমি নথৈ আনন্দিত হ'ম। তো ককা লগ পাই বহুত বেছি ভাল লাগিল। হয় দিয়া ককা আহিছোঁ। হয় হয়। তো ককাক লগ পাই বহুত বেছি ভাল লাগিল। তো সেৱা এটা জনালোঁ। টেকু কেনে লাগছে ইয়াতে আহি? একদম আল্টিমেট। টেকু আহিব পৰা নাছিল, কিয় জানে না? এই ভাণ্ডাৰ চাণ্ডাৰ দেখছে না একদম বান্দাৰে পুৰা খেদি আহে। আৰু এইটো চাওক, এইটো চাওক, এইটো চাওক, কি দেখি আছোঁ ৰ'ব, এইটো চাওকচোন, বেলেগ বস্তু দাঙি আছে। চাওকচোন এইটো ভাণ্ডাৰটো ডাঙৰ বান্দা। চাওক। আমাৰ লগত যাৱা, সাৱধান। আমাৰ লগত যাৱা। হে হে, কাঢ়িব, চৰাই দিব। দেখছে না এইটো? চৰাই দিব। দেখছে না? চৰাই দিব বোলে, টিকু কৈছে চৰাই দিব। ভাপকে চৰাই মাৰি দিব। চৰাই দিব বোলে। এনেকৈ কৈ আছোঁ বাকীখিনি ঠাই ইয়াত সকলো দেখুৱাই আছোঁ। আৰু ইয়াতে চাওক, এইটো বিষ্ণু যজ্ঞ মন্দিৰ, চাই লওক। চাওক ইয়াৰ পৰা দেখিছে, এই দেখিছে অনুগ্ৰহ কৰি মন্দিৰৰ ওপৰত তেল সেন্দুৰ দিয়া নিষেধ। তো ইয়াত আহিলে এই চাই ল'ব। আৰু এই পাহাৰৰ যিবিলাক শিল থাকে, শিলেৰে এই চাওক, শিল কাটি কাটি মূৰ্তিবোৰ বনোৱা হৈছে চাওক। আৰু এই সূৰ্য পাহাৰৰ পৰা ইয়াৰ পৰা এটা 360 ভিউ চাই লওক, কিমান সুন্দৰ, ক'বলৈ ভাষা নাই। এই চাই লওক চাৰিওফালে, দেখিছে? আৰু ইয়াত 99,999টা শিৱলিংগ আছে। আৰু এই দেখিছে, এই চাওক, শিল কাটি ভিতৰত বনোৱা হৈছে লিংগবোৰ। এই চাই লওক শিৱলিংগ। আৰু এই এটা, এই চাই লওক, এই ভিতৰৰ এই দেখিছে, এই পাহাৰবোৰ এই শিল কাটি বনোৱা হৈছে। আৰু আমি আহি পালোঁ এই আকাশী গংগা, দেখিছে? আৰু এই আকাশী গংগাৰ আছে টিকু আৰু আছোঁ আছে, এই চাওক আকাশী গংগা। আৰু এই যাই আছোঁ এই আকাশী গংগাৰ এই সুৰংগৰ ভিতৰেদি গৈ আছোঁ আমি। টিকু যাবি না? তো আমি আহি আছোঁ এই আকাশী গংগাৰ এই ভিতৰত আহিছোঁ। আৰু ইয়াৰ পৰা চাই লওক পৰিৱেশ, আৰু দেখিছে সুৰংগৰ ভিতৰত আহিছোঁ আমি আন্ধাৰ হবাই। ইয়াত বহুত বেছি ভাল লাগিছে। তো আমাৰ আছে ককা আছে, তো অলপ ইয়াৰ অলপ প্ৰদূষণ অলপ জনাই দিওঁ আমাৰ ইয়াৰ পানীটো কিছুমান জলৰ শেষ বেমাৰটো ভাল হয় আপোনাৰ। ইয়াৰ ছাত্ৰ ছাত্ৰীত লগাব পাৰে, বেমাৰ আজাৰ হ'লে ক'ব পাৰে, ঘৰত চিটাব পাৰে। তো গম পালে, তো আমি এতিয়া সেৱা জনাম। আৰু ইয়াত সকলোৰে কাৰণে, আমাৰ শুভাকাংক্ষীসকলৰ কাৰণেও ইয়াত মই এটা সেৱা কৰিলোঁ, যাতে সকলোৰে ভাল হওক। আৰু এই দেখিছে এই পানী ইয়াত, আৰু এই পানীটো খাব লাগে। আৰু এই পানীটো ইয়াত আহি সেৱা কৰাৰ পিছত এই ককাজনে খাব দিয়ে। আৰু এইটো পানী খালে বেমাৰ আজাৰবোৰ দূৰ হয়। আৰু এই ভিতৰৰ পৰা ওলাই আহিলোঁ, এই আকাশী গংগাৰ ভিতৰত গৈছিলোঁ, দেউতা ককাৰ সেৱা জনালোঁ। আকাশী গংগাৰ পৰা আহিলোঁ। আৰু এই দেখিছে দশভূজ যায়, এইটো চাইডে আমি গ'লে পাম। তো বলক, এই পেৰেল মাৰি মাৰি কি একেবাৰে চলি আছে চাওকচোন ইয়াৰ পৰা, দেখিছে না? আৰু সেইকাৰণে চাওকচোন, তাতে কথা পাতি একেবাৰে চলাবই পৰা নাই। চাই থাকক। আৰু এই দুটা দেখিছে না? এই দুটা সেই লওক আৰু গাৰ্লফ্ৰেণ্ড। চাই লওক, ইয়াৰ এখন চাইনবোৰ্ড আছে, গ্ৰুপ অফ টু পাছ, এইটো খননকৃত স্থান। তো আমি এই আহিলোঁ, প্ৰৱেশ কৰিলোঁ। এই চাওক, চাওক কিমান শান্তিৰ পৰিৱেশ এইখিনি ঠাই। আৰু ইয়াৰ পৰা আমি এই বেক কেমেৰা দেখুৱাইছোঁ, এই চাই লওক এইখিনি।
তো এইখিনি যদি আপোনালোকে পঢ়িব বিচাৰিছে তো পঢ়িব পাৰে এই চাই লওক তো 1958 চনৰ অনুসৰি ৰাষ্ট্ৰীয় সম্পদ হিচাপে ঘোষণা কৰাইছে এইখিনি ঠাই এই চাই লওক তো এই ৰাজা মহাৰাজাৰ দিনৰে এইখিনি ঠাই দেখিছে তো ইয়াত এই ভিতৰত যাব নোৱাৰি ভিতৰত এই ৰাজা মহাৰাজাৰ দিনৰে আছিল তো সেইকাৰণে ইয়াত ভিতৰত যাব নোৱাৰি তো ইয়াত খোজ দিব নোৱাৰি আৰু খনন কাৰ্য এইখিনি এই দেখিছে কাটি কাটি বনোৱা হৈছে মানে আগতে আছিল তো যিহেতু ৰজাৰ এই ঘৰ আছিল এই দেখিছে না ভয় লাগে ইয়াতে ৰাজা সঁচাকৈ জানিব লাগে বহুত থাকে কিন্তু তাত মানুহ নাছিল সেইকাৰণে মই সুধিব নোৱাৰিলোঁ তো যিখিনি পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ ভাল লগা বুলি আৰু এই ফটো উঠি আছে আৰু এই দেখিছে এইটো বৌদ্ধ স্তূপ এই বৌদ্ধ স্তূপ আছে ওপৰত বৌদ্ধ স্তম্ভ আছে ওপৰত তো আমি তাত গৈ আছোঁ তো চাই থাকক ভিডিঅ'টো আমি পাহাৰ বগাই আছোঁ আৰু মোৰ লগত আহিছে এইবিলাক এই চব আৰু ইয়াৰ পৰা 360 ভিউ চাই লওক ইয়াৰ পৰা দেখিছে আৰু এনেকুৱা ঠাইবোৰ এক্সপ্ল'ৰ কৰি বহুত বেছি ভাল লাগে আমি চিৰিদি বগাই আহিলোঁ ইয়াত চাই থাকক আৰু এই দেখিছে তিনিটা আছে ইয়াতে বৌদ্ধ স্তূপ এই চাওক সুন্দৰ ঠাই বুলি ক'ব লাগিব এইখিনি সূৰ্য পাহাৰ বেছি মানুহ নাই আছে মানুহ তো যিহেতু আজি ৰবিবাৰ গতিকে কেনে পালি জেগাখিনি চাই ঠাই ধুনীয়া সুন্দৰ বহুত পাহাৰ বগাব লাগে আৰু জাগা বহুত আছে আমি ইমানখিনি এক্সপ্ল'ৰ কৰিব পৰা নাই আৰু আছে চাব লগা কিন্তু আমি অলপ চলপ গৈ চাই আছোঁ ঠাইত যোৱা নাই বহুত জাগা আছে পাহাৰৰ ওপৰত নাওবা উঠাই নহ'লে একো গাঁৱৰ উঠা মানুহবিলাকে নাই ক'তবা ভাত খাব গৈছে ডিপেণ্ড বৈদ্য ভাগাল আছে দিয়ক পেৰে নৰোঁ আৰু ভৰি নচলি হা সেইকাৰণে আমি যাই আছোঁ কিবা এটা খাবলৈ শিকোঁ মই আৰু ইহঁত গৈছে আগতে আমি আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব ভিডিঅ'টো যদি ভাল পায় আৰু এই টিকট ঘৰ দেখিছে তো নাও টিকট ঘৰতে পইচা লয় আৰু কিবা এটা তো আমাক কৈছে ইয়াত যে 99,999টা ইয়াত লিংগ আছে শিৱলিংগ আছে তো আমাক ককাজনে কৈছে আগতে তো বহুতখিনি এক্সপ্ল'ৰ কৰিব লাগে আছে তো এদিন আৰু আহিম দেখুৱাবলৈ চেষ্টা কৰিম ভালদৰে গোৱালপাৰা এইখিনি আজি কৰিলোঁ আৰু বহুত বেছি ভাগৰ লাগিছে আৰু কি ইয়াতে বহি আছে দৈয়ে দে চাওকচোন সৰুটো একেবাৰে লাজতে একদম মোৰ দেখি নাচই দে থাক দৈয়ে যাওঁ দে আহিলে লগ পাম আৰু তো আমি ইয়াত সুন্দৰকৈ খানা চানা খালোঁ ইয়াতে এই দেখিছে জয় মা কালী লাইন হোটেল এইখনত তো আপোনালোকে যদি আহে এইখন হোটেলত খাব পাৰিব সুন্দৰ তো আমাৰ লগত আছে দাদা আছে তো দাদা এই নতুনকৈ খুলিছে এইখন দোকান তো নতুনকৈ খুলিছে তো সুন্দৰ ব্যৱস্থা আছে এই চাই লওক যদি সূৰ্য পাহাৰ মেলা চাবলৈ আহে বা যিকোনো সময়ত যদি আহে এইখন ওচৰে পাজৰে আছে ইয়াৰ ওচৰত আপোনালোকে গম পাব ডেছক্ৰিপশ্যন লিংক থাকিব তো গৈ পিনে নাম্বাৰটোত ফোন কৰিব আৰু এনেই ফোন নকৰিব যদি দৰকাৰ হয় তেতিয়াহে ফোন কৰিব তো আজিলৈ ৰাখিছোঁ বাই বাই